হেল্ল' বন্ধুসকল, আছাম জন চেনেলটোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকৰ মোবাইলটো বিক্ৰী কৰিব বিচাৰিছে তেন্তে কেনেকৈ আপোনালোকে এটা ভাল দাম পাব পাৰে সেইটোৱে মই আপোনালোকক আজি দেখুৱাম। কুইকাৰ, OLX এইবোৰত যদি আপোনালোকে কি কৰে, মোবাইলটো যদি বিক্ৰী কৰিব বিচাৰে তেন্তে এড দিব লাগে আৰু তাত কোনোবা বায়াৰে চাব, তাৰপিছত বাৰ্গেনিং কৰিব, কিনিব। তো আপোনালোকক মই আজি একেবাৰে 5 মিনিটৰ ভিতৰত আপোনালোকে মোবাইলটো চেল কৰিব পাৰিব আৰু ভাল দাম পাব। যদি আপোনালোকে Amazon, Flipkartতো আপোনালোকে চেল কৰিব বিচাৰে, এক্সচেঞ্জ কৰিব বিচাৰে, তাতকৈ ইয়াতে আপোনালোকে চেল কৰি লওক। ইয়াত আপোনালোকে ভাল দাম পাব তাতকৈ। যদি আপোনালোকে তাত 3000 পাই আছে, ইয়াত 6000 পাব। ঠিক আছে, তো বন্ধুসকল বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি কি কৰিম, মোবাইলটো চেল কৰিবলৈ হ'লে মোবাইলত আমি পিচিটো চাব পাৰোঁ, লেপটপতো চাব পাৰোঁ আৰু নিজৰ মোবাইলটো চাব পাৰোঁ। যদি আপোনালোকৰ মোবাইলত চাব বিচাৰে তেন্তে চাব পাৰে, লেপটপত চালেও চাব পাৰে আৰু কম্পিউটাৰত চালেও চাব পাৰে। এতিয়া মই মোবাইলত চাইছোঁ বাৰু। মোবাইলত চাবৰ কাৰণে আপোনালোকে এনেকৈ এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। মই গুগল ক্ৰম অ'পেন কৰি লৈছোঁ। আপোনালোকে গুগল ক্ৰম যদি আছে অ'পেন কৰি ল'ব পাৰে, নহ'বা অন্যথা কোনোবা বেলেগ ব্ৰাউজাৰো আপোনালোকে ইউজ কৰিব পাৰে। ঠিক আছে, তো মই ইয়াতে এতিয়া বৰ্তমান গুগল ক্ৰম অ'পেন কৰি লৈছোঁ। তো মই ইয়াতে চাৰ্চ কৰিব লাগিব ইনষ্টা কেছ বুলি মই ইয়াতে চাৰ্চ কৰিম। তো চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকৈ ইনষ্টা কেছ বুলি আহি যাব। ইয়াত আপোনালোকে অ'পেন কৰি ল'ব ইনষ্টা কেছটো। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, অকণমান ৰৈ দিব। আৰু ইয়াতে আপোনালোকৰ ডিভাইচ নেম, আপোনাৰ যিটো মোবাইল আপুনি বিক্ৰী কৰিব বিচাৰিছে সেই মোবাইলটোৰ নামটো আপোনালোকে ইয়াত লিখিব লাগিব। তো মোৰ মোবাইলটো হৈছে ভিভ', তো মই ইয়াত ভিভ' লিখি দিওঁ, ভিভ' V5S। তো মোৰ মোবাইলটো হৈছে ভিভ' V5S। ইয়াত আপোনালোক দেখাই দিছে ভিভ' V5S তলত। এইটোত মই ক্লিক কৰি দিম। তো ইয়াত এনেকৈ আহি গৈছে। মোৰ মোবাইলটোত বৰ্তমান মই পাইছোঁ 5780। মই ফ্লিপকাৰ্টত চাইছিলোঁ, মই 3500 টকা পাইছিলোঁ। তো ইয়াতে মই বহুত বেছি পাইছোঁ, 3500 টকা মই তাতে এক্সচেঞ্জত পাইছোঁ। কিন্তু মই ইয়াতে যদি বিক্ৰী কৰোঁ, মই ইয়াত 5780 পাম। ইয়াত মই 5780 ইয়াত দেখুৱাইছে, কিন্তু ইয়াতে আৰু কিছুমান কৰিব লাগিব। ইয়াতে গেট কোড ফৰ দিছ ডিভাইচ বুলি পিনে এনেকৈ আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকক কিছুমান কুৱেশ্যন সুধিব। আপোনালোকৰ এই কুৱেশ্যনবোৰৰ আনচাৰ দি দিব। 10টা কুৱেশ্যন আহিব। ডাজ ইয়ৰ ডিভাইচ ছুইচ অন? যদি আপোনালোকৰ মোবাইলটো অন হৈ আছে তেন্তে অনত ক্লিক কৰিব। আৰু ডিছপ্লে টাচ স্ক্ৰীন, ফেয়াৰলেছ 2 মিনিটছ মেজৰ, এতিয়া আপোনালোকে দিবলৈ ফ্ল'লেছ। তাৰপিছত আপোনালোকৰ যদি ইয়াৰফোন আছে তেন্তে দি দিব পাৰে বক্স উইথ চেম IMEI অৰিজিনেল চাৰ্জাৰ। আৰু যদি আপোনালোকৰ ইয়াত একো নাই তেন্তে আপুনি স্কিপ কৰিব পাৰে এইটো। ডাজ ইয়ৰ ডিভাইচ হেভ এনি ফাংচনেল ইছ্যু? যদি আপোনাৰ মোবাইলত কিবা প্ৰব্লেম আছে তেন্তে আপোনালোকে য়েছ কৰিব, আৰু যদি নাই তেন্তে ন' কৰিব। ডিভাইচ হেজ আণ্ডাৰগ'য়িং ৰিপেয়াৰ? যদি আপোনালোকৰ ডিভাইচটো ৰিপেয়াৰ হৈছে তেন্তে ৰিপেয়াৰত ক্লিক কৰিব, নহ'লে স্কিপ কৰি দিব। এনেকৈ আপোনালোকৰ তাত কুৱেশ্যন আহিব। তো কুৱেশ্যন অহাৰ ভিতৰত আপোনালোকে কুৱেশ্যনকেইটা এনেকৈ মই সোনকালে কৰি দিছোঁ বাৰু। তো গেট মাই কোডছ বুলি ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে চিটি চিলেক্ট কৰিব লাগিব। তো আমাৰ চিটি হৈছে গুৱাহাটী। তো গুৱাহাটী চিলেক্ট কৰিম। গুৱাহাটী চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকৈ মোবাইল নাম্বাৰ দিব লাগিব। তো মোবাইল নাম্বাৰটো আপোনালোকে দি ল'ব, তাৰপিছত কণ্টিনিউ কৰিব। একচুৱেল প্ৰাইচটো আপোনালোকক দেখুৱাই দিব। ঠিক আছে, তো তাৰপিছত আৰু এটা আছে, মই আপোনালোকক আকৌ দেখুৱাম। তো আমি বেলেগ এটা টেব অ'পেন কৰি লওঁ। তো বন্ধুসকল, মই বেলেগ এটা টেব অ'পেন কৰি লৈছোঁ। ইয়াত মই আপোনাক দেখুৱাম। আকৌ মই চাৰ্চ কৰিব লাগিব ইয়াত CASHIFY, কেচিফাই। ঠিক আছে, CASHIFY, কেচিফাই। তো মই ইয়াত চাৰ্চ কৰি দিম কেচিফাই। তো ইয়াত প্ৰথমতে আহি গৈছে কেচিফাই.in। তো মই এইটো চিলেক্ট কৰি ল'ম। ইয়াত চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো আপোনালোকে কি বিক্ৰী কৰিব বিচাৰিছে ইয়াত আপুনি সেইটো চিলেক্ট কৰি ল'ব লাগিব। মোবাইল ফোন আছে, লেপটপ আছে, টিভি আছে, টেবলেট আছে। ইয়াত বহুত ধৰণৰ বস্তু আপোনালোকে বিক্ৰী কৰিব পাৰে। তো মই ইয়াত মোবাইল ফোন বিক্ৰী কৰিম, তো মই চেলফোন কৰি ল'ম। চেলফোন কৰাৰ পিছত ইয়াতে চিটি আহিব। চিটি আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মোৰ চিটি ইয়াত দেখুৱাই থকা নাই, তো মই ইয়াত চিটি সৰি বন্ধুসকল,
তো চিটিটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ পিছত এনেকুৱা আহি যাব আহি যোৱাৰ পিছত আপোনালোকৰ মোবাইলটো কি হয় কি ব্ৰেণ্ড হয় সেইটো সিলেক্ট কৰি ল'ব লাগিব ইয়াত মোৰ ব্ৰেণ্ডছত ক্লিক কৰিব পাৰে আপোনালোকে যদি আপোনালোকৰ ব্ৰেণ্ডটো ইয়াত দেখুৱাই থকা নাই তেন্তে মোৰ ব্ৰেণ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এনেকৈ ধৰণৰ সকলো মোবাইলবোৰ ইয়াতে শ্ব' কৰি দিব তো মোৰ মোবাইলটো হৈছে ভিভো তো মই ভিভোত সিলেক্ট কৰি ল'ম ভিভো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকৈ কোনটো মডেল কোনটো হয় সেইটো মডেল সিলেক্ট কৰিবলৈ আহিব তো মডেল মোৰ তাতে আছে Vivo V5s তো মই Vivo V5s তো মই ইয়াত সিলেক্ট কৰি ল'ম Vivo V3 আছে Vivo V5 আছে তো মই ইয়াত সাৰ্চ কৰি ল'ম মডেলটো Vivo V5s তো মই ইয়াত এটো সিলেক্ট কৰি ল'ম আহি গৈছে তো Vivo V5s মই সিলেক্ট কৰি লৈছো ইয়াত তো ইয়াত মোৰ অকমান কম দেখাইছে তাত 5780 আছিল ইয়াত 5350 দেখুৱাইছে তো ইয়াতেও আপোনালোকে এনেকৈ সেল কৰিব পাৰিব মোক ইয়াতে দেখুৱাইছে 5350 তো আপোনালোকে সেম প্ৰসেস ইয়াত কৰিব লাগিব গেট এক্সাক্ট ভ্যালু ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি আপোনালোকে সেম প্ৰসেস যত মই আপোনাক দেখুৱালো তেনেকৈ সেম প্ৰসেস হয় ইয়াতো আপোনালোকে ইয়াতে সেম প্ৰসেসটো কৰি আপোনালোকৰ মোবাইলটো আপোনালোকে বিক্ৰী কৰিব পাৰিব আৰু বিক্ৰী কৰিলে ইয়াত কোনো ধৰণৰ বায়াৰ নাই ইয়াত ডাইৰেক্ট সেল হৈ যাব আপোনাৰ একাউণ্টত পইচা সোমাই যাব মানুহ আহিব আৰু আপোনাৰ পৰা মোবাইলটো লৈ যাব ঠিক আছে তো আপোনালোকে আপোনালোকৰ মোবাইলটো তেনেকৈ বেছি দামত বিক্ৰী কৰিব পাৰিব ইয়াত আপোনালোকে ভাল দাম পাব ভাল দামত বিক্ৰী কৰিব পাৰিব এটো ট্ৰাষ্টেড ওয়েবসাইট হয় আপোনালোকে বিক্ৰী কৰিব পাৰিব পইচা আপোনালোকে আগতে পাব মোবাইল আপোনালোকৰ পৰা পিছত নিব তো গতিকে আপোনালোকে বিক্ৰী কৰিব পাৰে ইয়াত কোনো ধৰণৰ সমস্যা মানে কোনো ধৰণৰ সমস্যা ইয়াত নহয় ঠিক আছে বন্ধুসকল আজিৰ ভিডিওটো ইমানখিনিতে মই সামৰণি মাৰিছো আৰু যদি কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব আৰু নেক্সট ভিডিও আহি আছে সোনকালে ভাল ভিডিও আহিব আপোনালোকে চাই থাকক তো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব তো বন্ধুসকল আকৌ লগ পাম নেক্সট এটা ভিডিওত